বহুত ভাল পাওঁ। মোৰ জুবিন দা আৰু মোৰ ডেট অফ বাৰ্থ একেই হয়, 18 নৱেম্বৰ 19। মোৰ হয় জুবিন দাতকৈ মই 26 ইয়াৰ্ছ মানে কি সৰু হয়, কিন্তু জুবিন দাক মই বহুত ভাল পাওঁ। মই জুবিন দা যেনেকৈ মানে কাকো মানে কি হেৰি নকৰে, কাকো কেয়াৰ নকৰে, সেনেকৈ মই আজিলৈ কাম কৰোঁ। মই অসম পুলিচত চাকৰি কৰোঁ, কামাণ্ডো বাহিনীত হয়। মোৰ CEO হ'ল লিটুল গগৈ, যিজন মই নিজৰ গুলি নিজেই মাৰি লৈছোঁ। এইটো চাওক, নিজৰ গুলি নিজেই মাৰি লৈছোঁ। আৰু সেনেকৈ মই জুবিন দাক বহুত ভাল পাওঁ। কিয় জানে? জুবিনে নিজৰ মানসিকতা যিটো হয়, সেই মানসিকতাটো এৰি থৈ গৈছে। কিয় জানে? মানুহৰ অস্তিত্ব এটা ৰৈ যাব লাগে ন। সঁচাকৈ মোৰ বহুত ভাল, মই কাণত ধৰি শপত খাইছোঁ। মই বিচাৰোঁ মানে মোৰ এই ভিডিঅ'টো আজি শ্বেয়াৰ কৰক, আৰু যিমানে যি নকওক মই জুবিন দাক বহুত ভাল পাওঁ। জুবিন দাই যেনে কাৰো কথা নুশুনি পেলাই নিজৰ ইচ্ছামতেদি কৰে, মই মোৰ নিজৰ ইচ্ছামতেদি কৰোঁ। জুবিন দা যেতিয়ালৈ মানে জীয়াই থাকিব, সদায় মই আছোঁ, আৰু মোৰ লগত বহুত ফ্ৰেণ্ড আছে। মানে আমাৰ ক্লাবৰ পৰা গোলাম গামোচাৰ আমাৰ ক্লাবৰ যোনটো জাৰ্চি নাৰেংগী ফুটবল কোচিং চেণ্টাৰ NFCC এইখন দিবৰ কাৰণে মই আগবঢ়াইছোঁ, কিন্তু মোক পাৰ্মিশ্যন দিয়া নাই। বহুত দিন পৰা ৰখি আছে হয়, মোটামুটি 3 ঘণ্টা হ'ল। গতিকে এইটোতো মোৰ এটা প্লেয়াৰ হয়, সুবিধাটো মোক দিয়া নাই ক্লাবে। তাৰমানে আমাৰ ACB যোনটো মানে আপোনাৰ হেৰি বিহু কমিটি, আপোনালোকে সম্বৰ্ধনা জনাব এতিয়া। হয় মই জনাই যামেই।